আমি কষ্ট কেতিয়া পাওঁ জানেনে? যেতিয়া আমি সপোন দেখোঁ, আশা কৰোঁ, কিন্তু সপোনবোৰ আমি ভবা ধৰণৰে যেতিয়া পূৰণ নহয়, তেতিয়া যেন কেনেকুৱা এটা বুজাব নোৱাৰা দুখ লাগে, সেইটো অকল পোৱাজনেহে বুজে। ময়ো সপোন দেখিছিলোঁ যে এইবাৰ পামেই মনে বিচৰা চাকৰিটো, কিন্তু কি হ'ল? সপোন ভাঙি চুৰ মাৰ। তেতিয়াৰ পৰাই ভাবিছোঁ আৰু সপোন নেদেখোঁ, এতিয়া খালি কৰি যাম, যি হয় দেখা যাব। ঠিক তেনেদৰে মোৰ তাতো এটা ভাল অপৰচুনিটি আহিছে, এখন স্কুলত মোক মাতিছে, ভাবিছোঁ তাতেই যাম। আৰু আপোনালোকেতো গম পায়ে থাকিব, যোৱাকালি মোক কোনোবা এজনে কমেণ্ট কৰিছিলে 2022ৰ পৰাই তোমাক চাই আছোঁ, আজিলৈ তোমাক হাঁহি থকা দেখা নাই। কি বুলি ক'ম এতিয়া? এইটোৰ কমেণ্টৰ মানে আনচাৰ দিবলৈ মোৰ তাত একো আনচাৰে নাই। একচুৱেলি মই তেনেকৈ ইমান হাঁহি কৰি নাথাকোঁ, এটা থাকে ন, চব মানুহেতো একেই নহয় দিয়ক। মই ইমান চিল টাইপ নহয় মানে, মই যিমান পাৰোঁ মনে মনেই থাকোঁ আৰু একদম কম কথা কওঁ। এতিয়া ভিডিঅ' বনাব লাগে বুলি অকণমান কোৱা হৈছোঁ, আগততো নকৈছিলোঁৱে।